হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আমাৰ চেনেলত। চ' আজি মই ফানী কাৰ্টুন ওপৰত ৰিয়েকশ্যন কৰিম। চ' কিমান হ'ব পাৰে চাওঁ আজি। বেছি দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লেটছ ষ্টাৰ্ট। আফ্ৰিকা কোন? কুকুনুল लगा जोर से कराटे कुंफू বাচ্চা এটা আছে চাইডত ইও গৈছে বেচাৰা দুটা ফাঁচি গ'ল সাগৰৰ মাজত। ৱাহ, থাৰুৱা ডেকাৰ বনাইছে ৰে। উইচ্ছা গ'ল পানী। বেচাৰা কেইটা খাব পোৱা নাই। নাৰিকল ফলটো কেঁচা আছেতো, সেইটো কাৰণে সৰুৰে পৰা বেচেৰা বাচ্চাটোক দিব নাই। কম বেয়া আছে দে, ডাঙৰটো মিলা মিলিকে খাব পাৰে। ইও কম নহয়। ভাগৰি গ'ল। মস্তি ঘুমাই আছে। কোনে পাৰা ইস বাপৰে, বাচি গ'ল। শাৰ্ক আছে, শাৰ্ক ডেঞ্জাৰ মাছলি আছে দেই। তাতো পাৰ্টনাৰ আছে সিহঁতৰ। বুদ্ধি কৰি খাই আছে নে পুৰা আজাৰিত। প্লেনৰ পৰা ক্ৰেছ হৈ পৰিছিলো। বহুত বুদ্ধি কুটাই আছে সিহঁতে। পাৰ্টনাৰ বঢ়িয়া বঢ়িয়া, পাৰ্টনাৰ হ'ব লাগে। ৰেডি? Well done. So, ভিডিঅ'টো চাই খুব ভালে লাগিল। চ' মানে যিকোনো কাম মিলি জুলি কৰিলে বহুত মানে আগলৈ যাব, সেইটোকে বুজালে। যথেষ্ট এনজয় কৰিলোঁ। খুব হাঁহি দিলোঁ ফাৰ্ষ্ট টাইম
সেইটোৱে আৰু মিলিজুলি কাম কৰিলে আগুৱাই যাব পাৰে সেইটোকে বুজাইছে। চ' ভিডিঅ'টো চাই বহুত ভাল লাগিল। চ' থেংক ইউ ফৰ ৱাটছিং গাইজ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, জনাব কেনে লাগিল। আৰু লগতে এনেকুৱা ৰিয়েকশ্যন ভিডিঅ' এই প্ৰথমবাৰ বনাইছোঁ মই, আৰু নেক্সট বনাম এনেকুৱা জুমনি থকা ভিডিঅ'। চ' যদি আপোনালোকে প্ৰথম চাই আছে চ' ছাবস্ক্ৰাইব কৰক। আৰু আজিৰ কাৰণে বাই বাই বাই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায়